সাংস্কৃতিক বিভাগৰ মানুহ লীলা গগৈ লীলা ৰাষ্ট্ৰ তেখেতলোকে আপোনালোকক যেতিয়ালৈকে গাড়ী আগবঢ়াবলৈও নকয় তেতিয়ালৈকে আপোনালোকে গাড়ী আগবঢ়াব। কৃষ্ণ আহিছে হাতত মুৰলি লৈ। আমি সকলোৱে একেলগে নাচিম দেই, ভাল লাগিব। বজোৱা বজোৱা, তোমাৰ মুৰলি বজাই দিয়া। আমাৰ গোপীসকল ৰ'ব পৰা নাই দেই। কৃষ্ণ ৰাহে বান্ধৱ কৃষ্ণ গোকুলতে বকুল ফুলে গোপীৰ হৰে মন মধ্যৰাতি বাহিৰ মাত কাৰাগম গোকুলতে বকুল ফুলে গোপীৰ ঘৰে মন এই মধ্যৰাতি বাহিৰ মাতত কাৰাগমন গোকুলতে বকুল ফুলে গোপীৰ ঘৰে চিকুন কদম জুপি অতি চিকুন পাত কৃষ্ণ কানাই বাহিৰ সুৰে ৰাধাক লগাই মাত কৃষ্ণ কানাই বাহিৰ সুৰে ৰাধাক লগাই মাত এ বৃন্দাবনৰ মাজে হৰি এ মুৰলি বজাই গোপীৰ মহিলা মন নন্দৰ কানাই এ নানা গোপীৰ নাম লয় নানা গোপীৰ পিছে নানা গোপীৰ যমুনাৰ জল নিশিছে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে ৰাধাক লৈ শ্ৰী কৃষ্ণই ৰাস লীলা পাতে ৰাম ৰাস কৰে ৰাস কেলি গোপাল গোপী সংগে হৰি বোল নিৰন্তৰে ৰঙে রাধাক লগাই মাত হে রাম কৃষ্ণ হিরে ময়রার পাখি হাততে মুরলি দেখিবলৈ লাগে
গোপিনীক প্রেমেৰে বান্ধিলে নেৰিবা নেৰিবা মায়াৰে পাতিলে জাল এ ৰাধিকাই মাতে হৰি কৃষ্ণ কলিয়া বুলি বিয়াকুল শত গোপী ঐ, মহিলা তুমি মুৰাৰী এশিঙা বাজে বেনু বাজে বাজে কৰতাল চৌপাশে নাচে গোপী মাজতে গোপাল ও ধেনু চৰাই বাঁহী বজাই মোহন মুৰাৰী মন গুল থগুল কৰে শুনি গোপনাৰী ঘনে ঘনে বাঁহীৰ সুৰে কৰে বিতুপন হয় হয় নেৰিবা শুনি অস্থিৰ হ'ল গোপিনী ৰমন